কলিয়াবৰত মিষ্টাৰ কলিয়াবৰ বডি বিল্ডিং চেম্পিয়নশ্বিপ দৰ্শকৰ আসনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত দেওবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধাত অনুষ্ঠিত হয় মিষ্টাৰ কলিয়াবৰ ডিষ্ট্ৰিক্ট বডি বিল্ডিং এণ্ড মডেল ফিজিক চেম্পিয়নশ্বিপ ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতি এই প্ৰতিযোগিতাখনি আয়োজন কৰে কলিয়াবৰ ডিষ্ট্ৰিক্ট বডি বিল্ডাৰ্ছ এছ'চিয়েশ্যনে আসাম বডি বিল্ডাৰ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থকা প্ৰতিযোগিতাখনিত হিমন্ত জ্যোতি ভূঞা নামৰ এগৰাকী বিশেষভাৱে সক্ষম প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে মিষ্টাৰ বিশ্বনাথ মাইনা খাতুন মিষ্টাৰ বৰপেটা লোহিত বাটলি আৰু মিষ্টাৰ আসাম কোচজ্যোতি গগৈয়ে শৰীৰ চৰ্চা প্ৰদৰ্শন কৰে প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াবৰ বডি বিল্ডাৰ কলিয়াবৰ বডি বিল্ডাৰ এছ'চিয়েশ্যন এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সভাপতি মণি মাধৱ মহন্তই প্ৰতিযোগিতাৰ দুটা শাখাতে মিষ্টাৰ কলিয়াবৰ চেম্পিয়নশ্বিপ লাভ কৰে দেৱদত্ত টিমুঙে দৰ্শকৰ শাৰীত বহি প্ৰতিযোগিতাখনি উপভোগ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত শৰীৰ চৰ্চাৰ উন্নয়নৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে কলিয়াবৰ বডি বিল্ডিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি যি মিষ্টাৰ কলিয়াবৰ বডি বিল্ডিং আৰম্ভ কৰিছে ই এটা আমাৰ কাৰণে খুব সুখবৰ আৰু যথেষ্ট ইয়াত বহুদিনৰ অনুশীলনৰ পিছত এইটো আৰম্ভ কৰিব পাৰিছে কাৰণ আমাৰ ইয়াত তেনে ব্যৱস্থাবিলাক খুব কম আছিল এতিয়া ব্যক্তিগত পৰ্যায়ত বা লাহে লাহে হৈছে আৰু মই ভাবিছোঁ এইটো আমাৰ তৰফৰ পৰাও তেওঁলোকক কিছু উৎসাহিত কৰাৰ ব্যৱস্থা কৰিম যাতে শৰীৰ চৰ্চাটো প্ৰাধান্য পায় কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট B24 নিউজ